नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। कृष्णाय वासुदेवाय दैवकी नंदनाय ओ नंद गोप कुमारये गोविंदाय नमो नमः। नमो पंकजनाभाये नमो पंकजमालिने नमो पंकजनेत्र नमस्ते पंकजांघ्रये। वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं हे दैवकी नित्यानन्दं वन्दे जगद्गुरु हरि राम राम मुखं करोति वचनं पंगुं लंघयते गिरिं एतत्कृपातमहं वन्दे परमानन्दमाधवं हरि राम जय कृष्ण। इतना सिंधिया से रो हमार सिंधिया से दे তাহলে এটা করে দেখেন এইটা নাম দেন নিজে প্রথম ইদে হলো নাই না না হলো নাই 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 ও ভাই হ্যাঁ সুষমা দুর্বলসলার মনে দিছে আনো বগা ऐसे के नो कोलर मनत सना কারবো না কারবো পাতা এগে টিপি সাইলি গম্বু না সুষমা রাতি লাগে কেউ পাহরা আছে না না আনছু না মনত আছে সলা মনত করে আছে ও সলা মনত আছে দে ঠিক আছে 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 চিন্তা আছে আদলা আদলা গুটা আছে দিয়া আছে পয়সা তুই নকবি দাও আদু নকরে তুই যাবে না না এই দে নারায়ণ দড়ি রাগলি বলিছি ও পাছে তুই নহদিনা বলিছ ওই এই পদত আছে ওই পদত পদত আছে এই দালছি কিতাব উঠে তাহলে হেদা ভাগছে এলা ফেলে দিলে হয় এই পদত নাই তে রাই ও পাছে মই নতুন মানুহ পঢ়বা নাইছো ভাঙবাও নাইছো ভাঙবা নাংগেলা কৃষ্ণ ও ভাঙবা নাংগেলা পঢ়ি ও ই অলপ পাৰে একো নাংগে মুখত পৰ ভগৱানৰ কীৰ্তন হে হবা লাগি দেখে না ই অলপ পাৰে ই বেছি গুচি মই অলপতে নাছিল আম খুব জোৰ কৰি ধৰা পদ নিগদতি গোট শুনিয় কৰিছি যত ক্ৰোধে ভীম হেন ভয়াকি এই সময় এই সালারি কৰি আর দখন সোয়া কম্পে এ কম্পায়ে হরির অজান্তে কাটা কাটা দুষ্ট এ ব্রাহ্মণ রগী শ্রীমৎ এই সাইলেন কম অলপ কি কলা নিগদতি হুত শুনি আকৌ ঋষি যত তাতে যিমান ঋষিবিলাক আছিল ৰাগ উঠছি ক্ৰোধে ভীম হেনে আখি সেই সময়ত সেই ভীমে দ্রৌপদী দিবা দেই কিন্তু সি নাযায় এই বামুণক কাটব লাগব কিন্তু গুৰুৰ পুত্ৰ তাই সেৱা কৰিছে বৰ টান পাইছে হাতে ভৰি এনেকে বান্ধি নহয় বান্ধাতে এই নহয় কাটব লাগব বামুণক দখনো সবায়া কম্পে পম্পায় শৰীৰ ভীমে কৈছি কাটবা লাগব গুৰুৰ পুত্ৰ নহ'লে নহ'লে অৰ্জুনেও আৰু দান্তে কাটা কাটা দুষ্ট ব্ৰাহ্মণৰ ব্ৰাহ্মণৰ গল কাটি দিয়া কিন্তু হাতে ভৰি বান্ধি আনলা তেওঁ ভাবছি যে মই গুৰু পুত্ৰ কাটবা কাৰণে যদিও মোৰ চলি পাঁচটা কাটছি দুপৰি হৈছি এটাই গৌতমী চলি মই যদি এতিয়াও কাটো তেওঁ কেনেকৈ থাকোঁ মোৰ যি হৈছে
সেইবুলিয়ে যাওঁ নাচিলে নকৰিলা হয় যা যা যাই যাই ব্ৰাহ্মণৰ ভীমে কিন্তু আহিব পাৰিবা আহিলা ব্ৰাহ্মণৰ গল কাটি দিয়া হে ৰাম দ্ৰৌপদী বলন্ত ৰাখা ৰাখায়ন প্ৰাণ হে কাটা কাটা বুলি ভীমে পাইলা অনিধান আৰু দেখি কৃষ্ণে বেকত কৰিলা চাৰি হাত হে ভাংগন্ত কণ্ডল দিও ওয়েৰা উতপাত দ্ৰৌপদী বলন্ত ৰাখা ৰাখা আন প্ৰাণ কিন্তু ভীমে কৈছে কাটা ধনী বুলিও মাতে ধনী জনাচাৰ্য ধনী বুলিও আছে যিহেতু আছে গৌতমীৰ পুত্ৰ নেকি জনাচাৰ্যৰ গৌতমীটো আৰু দুয় হাতে দুয়ক ও নিবৰ তাইলা যদুৰায় এ বুলিলা বচন পাছে এ অৰ্জুন কচাই আৰু দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা এ কোন বুদ্ধি ৰাখিবা ভীমৰ মহা ঐক্ষা এতিয়া কথাটো ৰাখো যে কাৰ কথাটো ৰাখা কৃষ্ণই ধীৰা কৈছিল যে দাদা ৰাখাৰ শুনিছোঁ যুধিষ্ঠিৰক এই কথা আছিল অৰ্জুনৰতো যে কাটা শিৰ কাটা কথা আছিল কিন্তু আনলাক বান্ধি হাতে হীৰা কৰি কি কাম কৰা আছিল কিন্তু তেওঁ কৈছে কিন্তু আকৌ এষাৰ আৰু তিনিটা মানুহৰ সুধাই আকৌ দাদাকো এষাৰ সুধিছোঁ যুধিষ্ঠিৰে কি কয় যুধিষ্ঠিৰে কৈছিল তেতিয়া কৌস্তৱে সহ তুমি মাথাটো কাটি দিয়া ৰাম কোন বুদ্ধি ৰাখিবা ভীমৰ মহাকক্ষ আৰু বুলিলাই আপুনি হিৰ এ কাটিব পূৰ্বতি আৰু তিনি কথা আবে ৰক্ষা পৰে কেন মতে অমিলিল সংকট সখী এ শুনি উপায় শৈক্ষাক কাই আছিল শৈক্ষাক কাই কৃষ্ণ অৰ্জুন কি উপায় ঘুরছি কি কৰা তিনিটা দাদাকো সুধিছৌ যুধিষ্ঠিৰক সুধিব দিছি কি কয় মিলিল সংকট সখী শুনিয় উপায় মিলিল সংকট সখী শুনিয় উপায় আৰু যুধিষ্ঠিৰে ৰাধাৰ বুজিয় অভিপ্ৰায় এ মনে শুনি ধনঞ্জয়ে ও পাইলা উপদেশ আৰু চূড়ামণি সহিতে কাটিলা তাৰ কেশ কি চূড়ামণি মাথাৰ এইখিনি অলপ চুলি কাটি অলপ ৰাখি এখিনি কাটি নিলে দিছে কাটি দিয়া হয় আৰু বান্ধ কাটি কেশৰ খেদাইলা ঢংকা মাৰি অৰ্জুনক সাধুৰ বাদ বুলিলা মুৰাৰী আৰু মুণ্ড মুণ্ডি সৰ্বস্বক কৰিব আগ্ৰহ নিকালিব দেহৰ ভাঙিব তাৰ ঋষিসকলে তাৰমানে জংঘল লুকি আছে যে আৰু নাচে আৰু দুষ্ট ব্ৰাহ্মণৰ দণ্ড এহি হে বিহিত
জানিলা ধৰ্মৰ তত্ত্ব ভৈল কৃত আৰু সাধু সাধু বুলি প্ৰশংসিল যুধিষ্ঠিৰ এ সাফ লীলা প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ অৰ্জুনৰ যি প্ৰতিজ্ঞা আছিল সফল হ'ব বুলি ক'লা অৰ্জুনৰ যিটো প্ৰতিজ্ঞা আছিল সেইটো সফল হ'ব বুলি ক'লা কৃষ্ণই কৈছিল নহয় যে এইটো কথাটো কাটি না কথা আছিল মাথাটো কিন্তু তুমি কলা বান্ধা বঢ়িয়া আহি আছে ভাল লাগিছে নহয় এই দাদাকৰ কাৰণে তিনিটা মানুহ কি হয় এইটো মানে আমাৰ কৈ নাই তিনিটা মানুহৰ কি কয় মোক এই ধৰ্ম মানে ভালে ক'লা না নগেনেও ভালে ভয়াই ক'লা আৰু মোক কাপে এটা সুধিলা তিনিটা মানুহ সফল প্ৰতিজ্ঞা অৰ্জুন মহাবীৰ প্ৰতিজ্ঞা কৈছি যে প্ৰতিজ্ঞা সফল হ'ব বুলি ক'লা কৃষ্ণই কৈছি যে তুমি দাদাকৰ কথা সুধিছ কি কৈ দাদা তিনিটা তেতিয়া মিলি গমা মাছো তাৰপৰা ধুনীয়া কাটেয়ে কিন্তু আমো নাতে কথা হিমতে অৰ্জুনক প্ৰশংসিতে হিত এ যুদ্ধ যিনি পাঞ্চ ভাই হৈল কৃত পৰময় আনন্দ ইয়াতি এ ভৈলন তত হিত এ গোবিন্দ পুৰিলে পাণ্ডৱৰ মনোনীত পাণ্ডৱৰ মনোনীত হ'ব বুলি ক'লা মানে যে কথাটো কৈছে এতিয়া দাদাই ঠিক আছে কাম কৰোঁ মই অলপ মনোযোগ দিবি সি লাজতে অলপ কাম হৈছে সি লাজতে নাযায় ঘৰৰ বা মনত থাকবো আৰু মৃত কৰ কৰি পাছে অ পিণ্ড জ্বলা জ্বলি থাকিলা হস্তিনাপুৰে পাঞ্চ মহাবলী আৰু পাছৰ বৃত্তান্ত শুনি হবে ঋষি এ ভাৰত যুদ্ধক সাংগ কৰি হৰি পাণ্ডৱৰ যুধিষ্ঠিৰ নাই কি বোলে ভিতৰত যুদ্ধখনো ভাৰত যুদ্ধ কলা যোনে মোৰ ধৰিহে যুদ্ধ মানে হওক এতিয়া কৃষ্ণই বুদ্ধি এটা খবৰ ধৰিলে গাছে তুমি ভাৰত যুদ্ধত কিমান হয় আমি চাবাই নাপালো আমাক অলপ মানুহ যুদ্ধৰ পাছৰ ভাগে জিকি মাতন কৃত বুলি কৈছে পৰময়ানন্দ আতি ভৈলন তত হিত এ গোবিন্দ পুৰিলে পাণ্ডৱৰ মনোনীত কৃষ্ণই গোবিন্দ মানে কৃষ্ণই পুৰিলে পাণ্ডৱৰ মনোনীত আৰু মৃত কৰ চাৰি পাছে অ পিণ্ড জলাঞ্জলি ও থাকিলা হস্তিনাপুৰে পাঞ্চ মহাবলী হস্তিনাপুৰত আৰু থাকবা আৰু পাছৰ বৃত্তান্ত শুনি হবে ঋষি এ ভাৰত যুদ্ধক সাংগ এ কৰি হৰি আৰু দ্বাৰকাক যাইবে লাগি অচিন্তি চক্ৰ পানী এ যুধিষ্ঠিৰ নিপতিত এ লৈলন্ত মেলা চক্ৰপাণী আৰু কৃষ্ণই আৰু দ্ৰৌপদী সুভদ্ৰা কুন্তি সবা কহম সম্বধি অচৰিলা ৰথত ভীম
মাথা ধৰি লেঙুৰিকেইটা বাগুত দিলে তাৰ আগত পাপা গুণত যে আছে লোকে সেই তাকে যাওঁ নাই আৰু দুধ আৰু কাটাৰ পিছত সি গেল এগুলো কাটি তাৰ কাটা পিছত নিচিনা হৈছে বাঘৰ তাৰমানে একেবাৰে ব্ৰহ্মহৰ হেৰা কৰিব বিপৰীত হেৰা উত্তৰত তাতে দিব তাহাৰ পাঁচটা হওক তাহাক লগি মাৰিব সেই ব্ৰহ্মহৰ কৃষ্ণ হেৰা তাহাৰ দেচোন মাত আৰু দুৰ্জনৰি জৰয়াতি এ উঠি গলা ৰাগ প্ৰাগৃষ্টি কৰি যায় এ পাঞ্চ ভাইক লাগি এ পাঞ্চ গোত ব্ৰহ্মবান ভগৱান তাৰ প্ৰাণটো বাচলা আৰু তাৰে উল্টাকে ৰাগ উঠে প্ৰাগৃষ্টি মাথা কাটাৰ কাৰণে মোৰ মাথাটো কাটিব লাগে মই কেনেকৈ যাম কি কৰোঁ এখন সেইকাৰণে সি বাঘৰ নেগুৰকেইটা ধৰি ৰাগ উঠি গুণত ধৰি আছে ব্ৰহ্মস্থানতে মায়েক বাপেকে ধনাচাৰ্য প্ৰাণটো বাচলা পাছলা ভাবা নাই বাপেকে শিক্ষক হিচাপেও ছাত্ৰ হিচাপেও বাপেকে ভাল পোৱা নাছিল ধনাচাৰ্যক অৰ্জুন কিজানি ভাল পাইছিল মায়েকৰ কাৰণে এই মন্ত্ৰ দিছিল অস্ত্ৰ ৰখাই ব্ৰহ্মাস্ত্ৰ নহ'লে নিদিলে আমাৰ ছোৱালী অন্যবিলাকো শিকিলে আমাৰ ছোৱালী আকৌ মায়েকে দিছে কৈ যে নহয় এটা দিয়ক একবিধ কিয় নিদিয়ে আমাৰ ছোৱালীক আকৌ তোৰ ছোৱালী ভাল নহয় এই আশা আজি প্ৰথম শুনলি মায়েকৰ বেছি মায়েকৰ নহ'লে নিদিয়ে বাপেকে যে এই পঢ়িবা কিবা সেই দেখা এতিয়া সেই অস্ত্ৰটো পাই যে জ্বলি দিছে পইচা অন্তৰখন যে কোমল মাকবিলাকৰ বাপ ধৰা হাত বুলি কৈছে অৰ্জুনে বিচিলে খেলি যাতে ব্ৰহ্মাস্ত্ৰ ধৰি দিছিল কি তোমাক অস্ত্ৰ অস্ত্ৰ আছে তুমি আৰু কৌটি এক শশী সম পুৰন্তে আচন্ত গদা ধৰি চাৰি পাৰি কৌটি এক শশী সম শৰীৰ প্ৰকাশে শশী মানে সূৰ্য কৌটি এশ কৌটি নহয় ইমানে হেৰা আছে শশী সম শৰীৰ প্ৰকাশে শৰীৰটো প্ৰকাশ পাইছে শৰীৰত আছে আৰু গদায়ে অস্ত্ৰৰ তেজ নিবাৰণতে আছে আৰু গদাটো আছে দেখা পাইছে পৰীক্ষিতে এইবিলাক দেখা পাইছে দেখা পাইছে এই সিদিনা আহাৰ অংশটো কৈছিলে নহয় এইগিলা এই নোৱাৰে নে নকৈছিল মূল কাহিনীটো এই আৰম্ভ হোৱাৰ আগে আগে আৰু দেখে ঈশ্বৰক শিশু আপোনাৰ কাছে আৰু দেখত অমৃত হিংসি যেন শৰীৰত একনৈত বুলি শিশু এই গুণন্ত মনোত আৰু আশীলন্ত কতক্ষণ চাই নেত্ৰ ভৰি এই ভৈল অন্তৰ্ধান পাছে হৈ আগতে বহুত আচাৰো অন্তৰ্ধান হৈ গুচি গ'ল আৰু শিশু যিয়ে জানি সতী ভৈলা ভয়হীন এই গৈল গৃহে মাধৱক কৰি প্ৰদৰ্শীন মাধৱক এৰি প্ৰদৰ্শন কৰি গুচি গ'ল এইটো এজনী গ'ল এতিয়া কুন্তীৰ শ্ৰীকৃষ্ণৰ স্তৱ কুন্তীৰ শ্ৰীকৃষ্ণৰ স্তৱ কোৱাব নহয় কুন্তীক পেহীয়েক হয় নহয় কৃষ্ণ সেইকাৰণে কৈছে পেহীক লৈ বৰ দুখ পাইছা অহেলা দ্ৰৌপদী কুন্তি ৰাজনু কিন্তু মণ্ডোদৰী আৰু এটা আছে ৰকাবেন আৰু এটা কুন্তীৰ আচল নাম পিঠা হয় নেকি কুন্তীয়ে আচলতে বসুদেৱৰহে বৈনাক বসুদেৱৰ বৈনাক আৰু কুন্তি হ'ল
সুৰেণৰ মামেকৰ পিতাক আৰু পেহীয়েকৰ পিতাক সুৰেণ আজি চাই ভাল কৰি ইউটিউবত কুন্তি বজাৰ চলি কৰি নাছিল নহওঁতে আমিও শুনিছিলোঁ মোৰ মনত ৰাখি যে মনত ৰাখে আমাৰ এতিয়া আধাৰবিলাক আগত হ'ব কুন্তি শ্ৰীকৃষ্ণ আৰু এটা কাটে আছে কেতিয়াবা লাখতে এতিয়া তেওঁ 4টা মনত পেলালে হা 4টা মনত পচি আৰু এটা আছে এতিয়া ফেচবুকো কৈ দিয়া ইজানে ৰ দেখো কৈ দিয়াচোন মন্দোদৰীটো ৰাৱণৰ ৰাৱণৰ আৰু কুন্তিটো হৈছে কৃষ্ণৰ পেহীয়েক আৰু দ্ৰৌপদী হৈছে কৃষ্ণৰে ঘৈণীয়েক আৰু তাৰাও নেকি তাৰা তাৰা কৈছি দে এই কথাটা কিন্তু সেই কৰিলি বোলে পাপ খাদ্য সেইকেইটা নাম ললি অ সতীৰ নাম ললি বাপৰে সতী বুলি ইমান নাই শুনা এতিয়া এইটো চাওঁ দেই কুন্তিৰ চলিবাক জান্ত কৃষ্ণ কুন্তি হেন জানি এ হলতক মুখে দুখে এ বুলি লন্থবা আৰু হে কৃষ্ণ কৃষ্ণ বাপ কৰ প্ৰণিপাত এ পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ এই কাৰ কৈ আছে এইটো এইটো কথা কাৰ কৈ আছে হে কৃষ্ণ কৃষ্ণ বাপ কৰ প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ কুন্তি ইটাই জানছি যে কৃষ্ণ বল আচলতে ভগৱান বুলি জানা নাছিল মামে কৈছিলি ৰথৰ কথা কৈছে আমাৰ কিবা কিন্তু ভীষ্মই জানে যি কথা ভীষ্মই যে যদুবংশত ৰাখি আছে ভীষ্মই জানে অন্য কাও নাজানে আমাৰ মামাৰ তেতিয়াহে ই ৰথৰ কথা কৈছে কিবা আহিলা তেতিয়া এনেকে ভাবলা হওঁ তেতিয়া এই জানছি কথা হওঁ কৃষ্ণই তাইও কুন্তি হওঁ এই কথা কুন্তি কৈছে তাৰ পেহীয়েকো তাৰমানে কৃষ্ণই কৈছে পেহী তই বৰ দুখত পৰি আছা তই অলপ সুখ দে নহয় বাপা ইয়াত কৰি মই অলপ দুখে দি কাৰণ তেতিয়া তই মই চিন্তা কৰি থাকিব পাৰিম সুখ মানে কৰে মই চিন্তা নকৰা দুখত পৰিলে বেছি হয় না ভগৱানৰ চিন্তা কিবা এটা চিন্তা কৰছা মই নকওঁ কিন্তু এনে কওঁ নকৰে কুন্তি কৈছে যে মোক আৰু অলপ দুখ দি আমি সকলোৱে পাক মই সুখে দিয়ক তেওঁ ভাবছি যে কথাটো দুখৰে মানুহৰ হীৰা হয় আমি কষ্ট পাইছোঁ এনেকে প্ৰত্যেক মানুহকে দুখ দুয়োটাই দিয়ে সেইকাৰণে জানবাক লাগি তথাপিতো মানুহে নাজানে আমি দুখ পালি আমি আৰু দৈৱ কি নন্দন নন্দ কুমাৰ গোবিন্দ কৃষ্ণ গালিও পাৰে কিছুমানে আৰু কানা কানা কয় ইহঁততো কয় দুখত কানা লয় বুলি ডাঙৰ কিবা বিপদ হ'লে মানুহ আমাৰ আই পিতা খা যায় কিন্তু ভগৱানৰ নামটো এৰি বহু কমি যাওঁ বুলি কয় সেয়াটো কিবা হ'বলৈ কৈছে আমাৰ নাহে নহয় মানুহ কাম কৰিব গ'লে কিছুমান নাম আশাৰ কৰিলে কাম নাহে নাহে কিন্তু দিয়া যায় মানুহক নিজে কৰিব হ'লে পাৰোঁ হ'লেও কৰা যায় কিছু বিপদটো নহ'ব বুলি কৈ তেওঁ এটা হেৰা কৰি কৃষ্ণক চিন্তা কৰি কামটো তেওঁ যিকোনো কামে কৃষ্ণক চিন্তা ভাত চাইটা নামলেও নিয়ম আছিল আঞ্জা ভাত আমি বহু বছৰ থলো আৰু আজিকালি এটা কথা আছে আমাৰ আই আহোঁ আগতে ভাত ৰান্ধিছিল এতিয়া খালি দালি ধুই কুকাৰত বহাই দিয়ে আচলতে দুটামান চাউল দিব লাগে তাইৰ লগত দিবা লাগে চাউলটো আগ আমাৰ ভকতে নুগুচাই চাউল দিয়ক দালি লৈ কিন্তু আমাৰ চাউল
আঞ্জা আগত মানে কুকাৰটো বহাই দিলা ৰান্ধা গেলে বুজিছে আগে বুজি চাব লাগে দেচোন অন্নটো হ'ল অন্ন নব আঞ্জা ৰান্ধিলে চাউল দিবা লাগিব হে ৰাম নম নম মুকুন্দ চৰণ অৰবিন্দ হে নম নাভি পংকজ পংকজ মালাধা এইবিলাক বৰ্ণনা কৰিছে কৃষ্ণৰে চব নহয় বৰ্ণনা আৰু নম নেত্ৰ পংকজ পংকজ পাৱজাৰ হে নম ভকতৰ চিত্ত অবিত্ত অধিষ্ঠাতা আৰু দুৰ্গতি তাৰ কমৰ তুমি পিতা মাতা আৰু বিষমন্দি ৰাক্ষসৰ দুৰ্ঘৰ বনবাস হয় আজি অস্ত্ৰমাৰ অস্ত্ৰত যাও না আগে পাৰ হৈ যোৱা কথা এটা মোৰ পাছত মনত পৰে এই যি কুন্তি কৃষ্ণ ভগৱান বুলি জানলা কোন সময়ত জানলা কোনটো কাৰণ কেতিয়া জানলা কোনখিনি সময়ত মই সেইটো ভাবছোঁ কোনখিনি সময়ত আহাৰ সময়ত তেওঁ কিবা হেৰা কৰিছিল নেকি এই যি স্তুতি কলা যি হেৰি বুলি তেওঁ ভগৱান বুলি কোনটো সময়ত কি সময়ত ভাবলা ভগৱান কৃষ্ণই যি দ্বাৰকা কৰি আহিব জানলা কেতিয়া জানলা এই যুদ্ধৰ সময়তে নেকি যেতিয়া সেই হ'ল জানলা তাহাৰ ভাগ বুলি সেই সময়ত নেকি সেই সময়তে তেতিয়া যে বাধ্য হ'ল এতিয়া মোৰে পুত্ৰ এই সময়ক লাগি ৰৈ আছে কবাক লগিন আপুনি সেনেকে যে কৈছে হিন্দী দি চিৰিয়েল খেনো মোৰে পুত্ৰ কৃষ্ণই নহয় এই উতে হেৰিটো গৰ্ভজাতটো পৰীক্ষিতে আছিল আৰু নানা বিপদত পুত্ৰ সমে আশা ৰাখি সতে শিশুক যেন থাকি থাকি পাখাই দি আৰু কেৱলে ৰাখিলা মাত্ৰ অহিত দৈৱ কি জানিল মতে স্নেহ ও মাতৃতৈ অধিক আৰু সেই আপদ আমাৰ অভিমত তোমাক দেখিবে পাও ও যিটো আপদ স্তুতি কৰিছিল আৰু শিৱইলে ফুলে মন কৰে নানা কাম এই সম্পদত নপৰে ঐবাক তবনা ৰাম জগতৰে আত্মা অন্তৰ্যামী মহাহৰি নিজৰ ৰূপে আছা হা সাক্ষাৎ অৱত নিজৰ ৰূপে আছা হা সাক্ষাৎ আছা হা মানে আছা আৰু কেহে বোলে বংশ বিস্তাৰিব যাদৱৰ আৰু কেহ বোলে কীৰ্তি বৰাই বাহা পাণ্ডৱ কিছুমানে কীৰ্তি বঢ়াইব পাণ্ডৱৰ তাকে কৈছে
কৈছে আৰু কেও বোলে ভূমি ভাৰ এ হৰি বাক প্ৰতি এ কৰৈ নানা হেতু জাৰ ও যেন লৈ মতি আৰু কাম্য কৰ্ম কৰি মৰে যত মূৰমতি এ ভৈলা বে কত তাক অনিষ্টাৰিবে প্ৰতি আৰু অনন্ত চৰিত্ৰ কথা কৰিব প্ৰচাৰ এ শ্ৰৱণ কীৰ্তন কৰি এ তোৰ কহনা আৰু শ্ৰৱণ কীৰ্তনে কৰিয়ে সংঘাতৰ শ্ৰৱণ কীৰ্তন আৰু বামুণে যিমান কৰ্ম কৰক শ্ৰৱণ কীৰ্তন শুনা কীৰ্তন শ্ৰৱণ মানে শুনা নেকি শুনা তাৰ পৰা শুনবা দিছি শ্ৰৱণ কীৰ্তন কৰি তোৰ কহংকাৰ আমাৰ পৰা তৰবা দিছি আৰু মহাজ্ঞানী গণে বোলে ও হেন হে যুগুতি এ জানো জগতকে দিবা কইবাৰ মুকুতি আৰু ভৈলাহা বিদিত আখি আপুনি ঈশ্বৰে এ তোমাকেহে নজানি মুকুতি নৰ মৰে তোমাক নাজানি মানে নৰে মৰে বুলি কৈছে তোমাক নাজানে নহয় এইখিনি সময়ৰ কাৰণে আৰু বাকী খুলি থবি বেছি পইচা নহয় বেটা টিটি হ'ল ৰত্নে দাদাই গৈছি নুশুনে নুশুনে ৰত্নে দাদাই সম্পূৰ্ণ কালা আছিল সম্পূৰ্ণ হে ৰাম হে ভৈলা বিদিত আখি আপুনি ঈশ্বৰে হে তোমাকেহে নজানি ও তোমাকেহে নজানি কুমতি নৰমৰে আৰু শুনৈ গাঁও স্মৰৈ জিতো তোমাৰ কথা কয়ানে কৰে কীৰ্তন প্ৰশংসে তাহাম্বা আছে আমি তই কীৰ্তন কৰি আছা আমি শুনি আছো শ্ৰৱণ কীৰ্তন আৰু কাপে আকৌ স্মৰণতো পাওঁ বুলি কৈছে কৃষ্ণক স্মৰণ কৰি মনে স্মৰণতে যাইছে আৰু তই লৈ গৈছিল কথাকে তাকে যেতে যাবা আমি যাম তাকে এতিয়া আছে দিব আৰু চিৰকালতে পাওঁ তোমাৰ চৰণ হে আৰু দুনাই নাহি তাৰ জনম মৰণ আৰু দুনাই নাহি তাৰ জনম মৰণ নাই আৰু দুনাই একবাৰ মৰাৰ পাছত আৰু আহিব নহয় কোনে জানিব কাৰণ হৈছে কাৰণ আত্মাৰে মৰণে খেলটো পৰি ভেলা আত্মাটো জন্ম লয় আত্মাটো যে আৰু কিয় জন্ম ধৰে সেইটো নাজানে সেইটো ভগৱানে জানাই কিবা ফল অনুযায়ী জন্ম হ'ব আৰু আমাৰ চাইন্সেও বৈজ্ঞানিকেও চব বস্তু দিছে মানুহৰ লিভাৰটো কাটি আনি আনৰ আনি লিভাৰ দিব পাৰি চকু দুটা কাটি আনি চকুটো লগাই দিব পাৰি জীৱটো দিব নোৱাৰে মুছলিম কৈছিল নহয় যে তুমি এতিয়া যাব পাৰা কিন্তু আমি মুখ্য তোমাক দিবা নোৱাৰো আৰু তোমাক আমি এটা বট দেওঁ তোমাৰ খাও নাই আমাক ইমান বছৰ ৰাখি থাকলা তোমাৰ ঘৰত খাও নাই নহয় বংশটোত নাই নহয় শেষ লগতে কিন্তু হৈ আহে এটা কাও এটা শিয়াল আৰু কাছ সোধা বুলি কৈছিল এই
কিন্তু টাং বেছি যে তোমাৰ কাৰো এটা নাই টাঙো কৈছে দেৱতা যে ইমান বছৰ আছে তুমি নাই বহু হাজাৰ বছৰত তুমি এতিয়া হিলা কৰা তুমি আমি মুখ্য তোমাক এটা বধ দেখ আমি তুমি জাত দেখি জগৈ তোমাক এই মৰিব প্ৰশ্ন হৈ যাব তোমাক জগৰ লগে লগে মই এতিয়া তুমি শুয়ে থকা যায় গুৱাহাটী ইমান বছৰ আমাক পূজা কৰি ৰাখলা বাগানে থাকে পূজা কৰা কিন্তু কাৰো জনক কৃষ্ণই জানে যি কথা গৈ গৈ দেখি এনে এটা চলিৰ মানুহ তৈয়াৰ কৰিছিল কালো জনক একাও মাৰিব নোৱাৰে কৃষ্ণই মাৰিব নোৱাৰে কিন্তু বুদ্ধি কৰি সি জানে কথাটো যে ইয়াক মাতে নি মাত্ৰ মই মাৰিব লাগিব মুছলমানতে মাতে নি আছে যাই নি এনেকৈ তাক তাৰে থৈ কৃষ্ণই নোহোৱা হৈছে যায় হৌ কি ভাবছে কৃষ্ণ বুলি তাক গুৰি মাৰি দিলে কথা হৌ তাক পাৰিছোঁ ঘূৰি গৰিখি ই দেখোন হেৰিহে দাদা গণকহে এটা বংশৰ পুৰোহিত আছিল পুৰোহিত সি আৰু কিয় ইয়াক এই পুৰোহিতক তাৰমানে খুৰাই এখন বিয়া কৰা তাহাঁতে দাদা বংশৰে ছোৱালী কৰি সি নেনে তাই বুঢ়ী জহাৰ ঘূৰি ফুৰি থাকে এইগিলাক হাঁ গাড়ী কৰি থাকে তেতিয়া আহি দাদা বংশৰ কৈছে তোহক মই এনে এটা চলি ইয়াক কাও মাৰিব নোৱাৰে কালে যাব কিন্তু টান ভগৱান কৃষ্ণই জানে জানে 5 মিনিটত আমাক এইখিনি শিকাই দিব 5 মিনিট আমি আৰু একো নালাগে যামো আমি খালি লাল চাহ কন্যাৰ সি নম্ৰে কিন্তু বুদ্ধি কৰি কৃষ্ণই জানে যি কথা এওঁ এংকে মাৰিব লাগিব নহ'লে আমাৰ নহয় আনকি জৰসন্ধক মাৰিবা এই দুলৰি দেৰি নচলে এই বিফলা এইটো যুধিষ্ঠিৰৰ ৰাজ্যলাভ আৰু ভীষ্মৰ মুখ্য মুখ্য উৎসৱ উৎসৱ যুধিষ্ঠিৰে এতিয়া লগৰ আগ ঘটাকে নিব যুধিষ্ঠিৰাক চাইবা মুখ্য নেকি লৈ আজি এক পশ্চিমে আগামীলৈ খুব গৈছে জানে যে গুৱাহাটীত বাটা দুই বিৰাট বৰষুণ পাই আছে পানী হৈ গৈছে বোলে একদম বান্ধৱ যাব আছে না পানী আৰু তুমি এৰিলা তই আমি মৃত কবৰায় এ নগৈলে যাদৱ বংশ এ মোৰে মুদা আয়ো কি ক'লা তুমি এৰিলা তো আমি মৃত কবৰায় আৰু নগৈলে যাদৱ বংশ মোৰে সমুদায় আমি কৃষ্ণ যদি তাকে নাজানাকৈ যাদৱ মংগল গোটে মৰা মৰি লৈ তাকে কৈছে নেকি তুমি তুমি এৰিলা তো আমি মৃত কবৰায় তুমি যাব আমি ভগৱান কৃষ্ণই থাকো আমি একো নাথাকোঁ দে জন্ম মানুহখিনি আৰু নগৈলে যাদৱ বংশৰ মোৰে সমুদায় যাদৱ বংশতে আছিল ৰূপ ধৰি যাদৱ বংশত কৃষ্ণ গোটেই মৰা যাদৱ বংশ মোৰে সমুদায় গোটেই মৰা বুলি কয় গোটেই এতিয়াহে থাকো জমি অংগত নহওঁ জন্ম তেওঁ নহয় এটা দেখিছে যে দৈৱগিৰি গৰ্ভটো এক বুলিব কমই নপাৰো সম্প্ৰতি অজেন লাগে কৰা দেৱ এই অগতিৰ গতি আৰু তোমাক দেখিবে নপাওঁ অ ইহে মোৰ খেদক এ যাদৱ পাণ্ডৱ বংশ এ পৰা স্নেহস্তে মনত পৰিল আৰু কি এতিয়া শুনি নহয় না যাদৱ বংশত ৰুচি নহয় কাবে ৰুচি নহয় ঋষিয়ে জন্ম আছে এটা আছে মানে উদ্ধৱ ৰহিল উদ্ধৱ ঋষি আৰু বিদুৰ কাই আছিল বিদুৰ বিদুৰ আছে বিদুৰ দেখা ৰহিল অ